মানালীলৈ আহি পুৱাই পুৱাই এলাৰ্ম দি থোৱাটো অভ্যাসেই হৈ পৰিল, কাৰণ দৰজাখন খুলিয়েই এনে মনোমোহা পৰিৱেশ উপভোগ কৰাৰ লোভটো এৰিবই নোৱাৰা হ'লোঁ। কিছু সময় পৰিৱেশটো উপভোগ কৰি লওঁ আৰু যেতিয়া দেখোঁ যে কোনো উঠাই নাই, আকৌ শুই থকা হয়। দুই ঘণ্টা বেছিকৈ শুই ল'লোঁ বুলি যদি পৃথিৱীখনেই সলনি হৈ যায় কেনেকুৱা লাগিব কওকচোন। গোটেইখন ভিজাই পেলালে। উপায়তো নাই, আহিছোঁ যেতিয়া চাবতো লাগিবই, আৰু চাবৰ কাৰণে যাবতো লাগিবই। সেইকাৰণে এনেকুৱা ডাৱৰীয়া বতৰতো ওলাইছোঁ আৰু। গুড মৰ্ণিং। আজি আমাৰ মানালীৰ দ্বিতীয় দিন, আৰু আজি আমি গৈ আছোঁ হাডিম্বা টেম্পল, লগতে লোকেল চাইট চিং হ'ব। তো থাকক আমাৰ লগত, দেখাই আছোঁ আমি ক'ত ক'ত যাওঁ। হাডিম্বা টেম্পলটো বহুত বেছি দূৰত নাই, যিটো ৰাস্তাইদি মল ৰোডলৈ যোৱা হয় সেইফালেদিয়ে যাব পাৰি। তো ফাইনেলি হাডিম্বা দেৱী টেম্পল। একচুৱেলি কাহিনীটো কি হৈ গ'ল ন, আমাৰ ট্ৰেক্সি ড্ৰাইভাৰে টেম্পলৰ পিছফালে ৰখাই দিলে সেই গাড়ী আহি, বোলে শ্বৰ্টকাট। এতিয়া লাগে ৰহ খোজকাঢ়ি ওপৰলৈ। অৱশ্যে বেয়া লগা নাই। দ্য ফেমাছ হাডিম্বা টেম্পল ঠিক পিছফালে আছে। নিজকে দেখাই থাকিলেতো ভাল নহয়, মই মন্দিৰটো দেখুওৱাটোৱে জৰুৰী। মন্দিৰটো চাওক এবাৰ। এই মন্দিৰটো মহাৰাজ বাহাদুৰ সিঙে 1553 চনত বনোৱাইছিলে, আৰু প্ৰবাদ আছে যে ভীমৰ পত্নী আৰু ঘটোৎকচৰ মাক, যাক আমি হিড়িম্বা বুলি জানো, তেখেতে ইয়াতেই আগতে তপস্যা কৰিছিলে। হাডিম্বা টেম্পলৰ লগতে লাগি আছে বন বিহাৰ। তো লেটছ গো টু বন বিহাৰ। মুখৰ পৰা মানে মাস্কখন গুচাব নোৱাৰাই হ'লোঁ, বহুত ষ্ট্ৰিক্ট পাই নাই। চাওক মাস্কখন পিন্ধিয়ে মানে চেহেৰাটো দেখাইছোঁ আৰু। বৰ ধুনীয়া লোকেশ্যন। ইমান ওখ ওখ গছ নহয়। এইটো বেলি ক'ত আছে? বেলি দেখাই নাই আজি ৰাতিপুৱাৰ পৰা বেলি নাই, পাহৰিছিলোঁ। বাঘ চাঘ নোলালে হ'ল। এই ক'ত যাই জানো, লুংলুঙীয়া ৰাস্তা গৈ আছোঁ। কৰি জংঘলখনত সোমাই ফটো তুলিলোঁ, ভিডিঅ' তুলিলোঁ, ঢেৰ হ'ল বুজিছেনে। একদম জনপ্ৰাণী এটা নাই, টাৰ ক'তো একো নাই, পলোৱাহে কথা। এই পাহাৰখনত যিমান খোজকাঢ়ি ফুৰিছোঁ, মানে 1 কেজিমান কমিছোঁ যেন লাগিছে বাৰু লাহে পেটটো। এইটো মাজে মাজে দুকপিমান ফটোও তুলিব লাগে নে কি কয়?
সন্মুখৰ এই ঠাইখিনি কিছু চিনাকি যেন লগা নাইনে বাৰু? মনত পেলাওকচোন, ইয়ে জৱানী হে দিৱানী চিনেমাখনৰ শ্বুটিং ইয়াতে লোৱা হৈছিলে। আৰু সেই বিখ্যাত ডাইলগকেইটা মনত আছেনে বাৰু আপোনাৰ? হাৰিম্বা দেৱী টেম্পললৈ সিমানতে সামৰণি মাৰিলোঁ। আকৌ পিছফালৰ গেটেদি সোমাইছিলোঁ, যেতিয়া পিছফালৰ গেটেদি আকৌ ওলাই গৈছোঁ। আগফালৰ গেটেদি আকৌ নাযাওঁ, বহুত এপাক ঘূৰিব লাগিব। যথেষ্ট এনজয় কৰিলোঁ, ভাগৰ লাগিলে, বৰষুণত তিতিলোঁ। বহুত ধুনীয়া ঠাই আছিলোঁ। অ'কে, নেক্সট ষ্টপেজ জানো কি হয় আৰু গৈ আছোঁ। এতিয়া যাম ক্লাব হাউচ, ওচৰতে আছে, বেছি দূৰ নহয়। বৰক এই যে ব্ৰিজখন দেখিছে, এইখন পাৰ হোৱাৰ লগে লগেই এইখিনিৰ পৰা অল্ড মানালী আৰম্ভ হয়। দেখোঁতেই চাগে নিশ্চয় ধৰিব পাৰিছে, অল্ড মানালীৰ প্ৰাকৃতিক পৰিৱেশটো বেছি ধুনীয়া। ক্লাব হাউচৰ ভিতৰত কিবা বিশেষ বস্তু দেখা পাওঁ নেকি বুলি ভাবি 10 মিনিটত 20 পাকমান ঘূৰিলোঁ, কিন্তু অৱশেষত এইটোৱে গম পালোঁ এই ঠাইখন আমাৰ বাবে নহয়। আজি বতৰ যিটো গতি নহয়, পেন বজালে ছাতি ল'ব লাগিব দেখিছোঁ। ক্লাব হাউচৰ পৰা ওলালোঁ, বৰ বিশেষ এটা চাবলগীয়া একো নাছিলে। সোঁফালেদি সোমালোঁ, বাওঁফালেদি ওলালোঁ। এতিয়া যাম মল ৰোড। তো মলত আহি পাই গ'লোঁ, ব'লক এতিয়া এক্সপ্ল'ৰ কৰোঁ। চিপচিপীয়া বৰষুণ আৰু তাৰ লগতে যদি মানে আইচক্ৰীম হয়, মজাই বেলেগ। ভাৰতবৰ্ষত যিমানকেইটা হিল ষ্টেচন আছে, প্ৰায় সকলোকেইটাতে এনেকুৱা এটা মল ৰোড দেখা পোৱা যায়। ৰাতিপুৱাৰে পৰা তিতিপুৰি যিমানখিনি পাৰোঁ ফুৰিলোঁ, আৰু আজিলৈ দিনটোৰ সামৰণি ইয়াতে মাৰিছোঁ। বাকী চাই কেনে পাইছে জনাব বুলি আশা কৰিলোঁ।